Hi friends, মই দেৱব্ৰত ফুকনে আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেল ডিপি ক্ৰিয়েশ্যনলৈ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিবলৈ ওলাইছোঁ এটা মোবাইল ফোনৰ বিষয়ে। যোনটো মোবাইল ফোন অহা ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখে অপ্পোৱে লঞ্চ কৰিবলৈ ওলাইছে অপ্পো K1 নামৰ এটা ডিভাইচ। যোনটোত আপোনালোকে পাব ছুপাৰ এমোলেড ডিছপ্লে মাত্ৰ 16-17 হাজাৰ টকাৰ ভিতৰত। তো আজি আমি এই মোবাইলটোৰ বিষয়ে দুআষাৰমান কথা পাতিম আৰু তাৰ মোবাইলটো স্পেচিফিকেশ্যনৰ বিষয়ে দুআষাৰমান কথা পাতিম। তো আহক ভিডিঅ'টো। তো ফ্ৰেণ্ডছ, অপ্পো K1 ডিভাইচটোত আপোনালোকে দেখিবলৈ পাব 6.4 ইঞ্চি ছুপাৰ এমোলেড ডিছপ্লে। আৰু এই অপ্পোৰ এইটোৱে ফাৰ্ষ্ট মোবাইল যোনটো আপোনাৰ 16-17 হাজাৰ টকাৰ ভিতৰত আপোনালোকে ইয়াত পাব ছুপাৰ এমোলেড ডিছপ্লে। আৰু ইয়াৰ প্ৰচেছৰৰ কথা ক'বলৈ গ'লে যোনটো ইয়াত আপোনালোকে প্ৰচেছৰ পাব, সেই প্ৰচেছৰটো হ'ব কোৱালকম স্নেপড্ৰেগনৰ 660 অক্টা-কোৰ 2.2 GHz এটা প্ৰচেছৰ। আৰু ইয়াৰ GPU হ'ব Adreno 512। আৰু ইয়াৰ কেমেৰা কোৱালিটিৰ কথা ক'বলৈ গ'লে কেমেৰা কোৱালিটি আপোনালোকে পাব ইয়াৰ যোনটো ফ্ৰণ্ট ফেচিং চেল্ফি কেমেৰা হ'ব, সেই চেল্ফি কেমেৰা আপোনালোকে পাব 25 মেগাপিক্সেলৰ এটা AI চেল্ফি কেমেৰা। আৰু ইয়াৰ যোনটো ৰিয়েৰ কেমেৰা হ'ব, সেই ৰিয়েৰ কেমেৰা পাব আপোনালোকে ডুৱেল ৰিয়েল কেমেৰা। আৰু এই ডুৱেল ৰিয়েৰ কেমেৰাত আপোনালোকক হ'ব 16 MP প্লাছ 2 MP। আৰু ইয়াৰ বেটাৰী কেপাচিটি হ'ব 3600 mAh নন ৰিমুভেবল বেটাৰী। আৰু এই মোবাইলটোত আপোনালোকে পাব যে ডুৱেল 4G ভল্টিও ছাপোৰ্ট ইয়াত দেখিবলৈ পোৱা যাব। আৰু এই মোবাইলটোত হ'ব আপোনালোকৰ যোনটো ইয়াৰ চিম স্লট, সেই চিম স্লটটো হাইব্ৰিড চিম স্লট নহয়, ইয়াত আপোনালোকে ডেডিকেটেড মাইক্ৰ' SD কাৰ্ড লগাব পৰা এটা স্লট এই মোবাইলটোত আপোনালোকে পাব, যোনটো আপুনি দুখন নেনো চিম আৰু এখন মাইক্ৰ' SD কাৰ্ড একেলগে লগাব পাৰিব। আৰু এই মোবাইলটো আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখৰ ভিতৰত লাঞ্চ হৈ যাব। যোনটো অপ্পো K1 ডিভাইচটো ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখৰ ভিতৰত লাঞ্চ হ'ব। আৰু এই মোবাইলটোত যোনটো ফিংগাৰপ্ৰিণ্ট চেন্সৰ হ'ব, সেই ফিংগাৰপ্ৰিণ্ট চেন্সৰটো আপোনালোকে এই মোবাইলটোত দেখিবলৈ পাব অন ডিছপ্লেত। সাধাৰণতে অন্যবিলাক মোবাইলটোত যোনটো ফিংগাৰপ্ৰিণ্ট চেন্সৰ থাকে সেইটো মোবাইলৰ বেক চাইডে যোনটো ৰিয়েৰত থাকে, কিন্তু এই মোবাইলটোত আপোনালোকে পাব আকৌ ইয়াৰ যোনটো ফিংগাৰপ্ৰিণ্ট চেন্সৰ সেইটো অন ডিছপ্লেত, মানে আপুনি ডিছপ্লেখনত টাচ কৰা মাত্ৰকে আপোনাৰ ফোনটো আনলক হ'ব। তো এইটো এটা কম ৰেঞ্জৰ ভিতৰত ভাল ফেচিলিটি অপ্পোৱে দিছে, যোনটো আপোনাৰ অন ডিছপ্লে ফিংগাৰপ্ৰিণ্ট চেন্সৰ। তো অপ্পো K1 মোবাইলটোৰ বিষয়ে মই আজি আপোনালোকক এই দুআষাৰমান কথা ক'লোঁ। যদি এই ভিডিঅ'টো আপোনালোকে চাই ভাল পালে লাইক এটা কৰিব আৰু লাইকৰ লগতে শ্বেয়াৰটো কৰি দিব। আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তো ফ্ৰীতে বুলি কৈছোঁ, ফ্ৰীতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আহিবলগীয়া মোৰ নতুন ভিডিঅ'বিলাক মানে ছাবস্ক্ৰাইবৰ তাতে থকা ন'টিফিকেশ্যনৰ আইকনটো দবাব, তেতিয়াহে মোৰ ন'টিফিকেশ্যনখিনি আপোনালোকে পাব। আৰু মোৰ আহিবলগীয়া মানে নতুন ভিডিঅ'খিনি ন'টিফিকেশ্যন তেতিয়াহে সোনকালে আপোনালোকে ন'টিফিকেশ্যনটো পাই থাকিব। তো আজিলৈ ভিডিঅ'টো